হেল্ল' বন্ধু বান্ধৱীসকল, ভাত হ'লনে? ভাত বনাব আহিছা? ময়ো এই ভাত বনাব আহিছোঁ। আজি মই ৰাতি সাজত কি বনাম জানানে? এই ছজনা আৰু বিলাহী আৰু আলু লগত ডিম, কেঁচা জলকীয়া, আদা নহৰু, পিঁয়াজ আৰু সৰিয়হ। এইখিনি আজি মাছ লাগিছিল সৰিয়হত, মানে কি ছজনাৰ লগত খাব, কিন্তু মাছ নাই। মাছ নহ'লে কি কৰিম জানা? কণী লগত দিম। এবাৰ সুধা খালে একো ভাল নালাগে ন, এইকাৰণে লগত কণী দিম। এইখিনি আজি ৰাতিৰ যোগাৰ কৰি আছোঁ। বনোৱাই নাই, বনামহে। মোৰ আজি দেৰি হ'ল, আপোনালোকক আৰু দেখাই আছোঁ। ইফালে মই কণীখিনি ভাজি লৈ আছোঁ আৰু ইফালে মছলাখিনি বটি ল'ম। ছজনাৰ লগত মাছ খাব লাগে, কিন্তু মাছ নহ'লে কি কৰিম না কি গাইছ? খাম মাছ বুলি এইটোকে চবা মাজি নাকি মই এতিয়া মছলাখিনি বটি আছোঁ, তাৰপিছত আৰু লগ পাইছোঁ আপোনালোকক। ইফালে মই ছজনাখিনি বহাই দিলোঁ, তাৰপিছত পিচি লোৱা আদা নহৰু মছলাখিনি দি দিম এতিয়া। ইফালে মই বিলাহী পিচি লোৱাখিনি এটা পেষ্ট বনাই লৈছোঁ, তাৰপিছত মই এতিয়া দি দিম। ছজনাত কিন্তু মাছ খাব লাগে, মাছ নাই আজি কি কৰিব, কপালখনৰ বেয়া। মাছ দোকানত বিচাৰি গৈছোঁ, আমাৰ কাষৰ দোকানত নাই। কণীকে আজি মাছ বুলি খাই থাকিম নেকি নতুন ছজনা ধুনীয়া লাগে, এনেও খাব পাৰি, কিন্তু হ'লেও মাছখিনিৰ লগত থাকিলে কিন্তু বিৰাটেই ভাল লাগে। আপোনালোকক অলপ পিছত দেখাই আছোঁ আৰু। ছজনা কোনে কোনে খাই ভাল পায় জনাবচোন। মই কিন্তু বিৰাটেই ভাল পাওঁ, একদম সৰুৰ পৰা একদম বুঢ়ালৈকে খাই ভাল পাওঁ মই। চবাই বেছি ভাল লাগে ন, টাইম পাছ। সপোনতো তোকে দেখো, কতো মই তোকে দেখো। ছজনাখিনিত পানী দিলোঁ, তাৰপিছত উতল আহিলে কণীখিনি দি দিম। মাছ বুলি ছজনাৰ লগত কণীকে খাম না কি? ছজনাখিনি বনাইছোঁ যদিও মানে মাছখিনি নোহোৱাৰ কাৰণে আপত্তি লাগি আছে মোৰ। কণীখিনি দিলোঁ ৰক গাইছ নেকি? ৰাতি এয়ে চলি যাব নেকি আজি? যি চলে তাকে খাব লাগিব, ভগৱানৰ কৃপাত, হয়নে? খাম ৰক নেকি?